আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে এটা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম কলিয়াবৰ কলেজৰ পিজি এডমিশনৰ বিষয়ে কলিয়াবৰ কলেজত কি সাবজেক্টত পিজি কৰিব পাৰি আৰু সেই সাবজেক্টত কিমান সিট আছে এডমিশন ফিজ কিমান অনলাইন কেতিয়া আৰম্ভ হ'ব অনলাইন কৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশন কেতিয়া হ'ব এডমিশন ফিজ কিমান এই গোটেই ইনফৰমেশন বিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে কলিয়াবৰ কলেজৰ পিজি এডমিশনৰ যেটো নটিফিকেশ্যন সেই নটিফিকেশ্যনখনক আপোনাক দেখুৱাব খুজিছোঁ এয়া স্ক্ৰীনত আপোনালোকে দেখা পাইছে কলিয়াবৰ কলেজৰ পিজি এডমিশনৰ নটিচ ইয়াতে চাওক লিখিছে পোষ্ট গ্ৰেজুৱেট এডমিশন নটিচ ফৰ দ্য একাডেমিক ইয়াৰ 2024-25 MA in Education and MCom অৰ্থাৎ দুটা সাবজেক্টত ইয়াতে পোষ্ট গ্ৰেজুৱেশ্যন কৰিব পাৰে এটা হল MA in Education আনটো হল MCom অৰ্থাৎ MCom আৰু এডুকেশ্যনত আপোনালোকে পিজি কৰিব পাৰিব নটিফিকেশ্যনটো আজিৰ ডেটত প্ৰকাশ পাইছে সো তলত কি লিখিছে হেবিলাক ডিসকাস কৰিম ইয়াতে কোৱা হৈছে যে যিসকল কেণ্ডিডেটে গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স টেষ্ট দিছিলে তেওঁলোকে এই কলিয়াবৰ কলেজত এপ্লাই কৰাৰ কাৰণে এলিজিবল হয় আৰু ইয়াৰ কাৰণে এখন লিংক আছে https://koliyaborcollege.ac.in/online/ এইটো ওয়েবসাইটত গৈ আপোনালোকে অনলাইন কৰিব পাৰিব বা এইটো ভিডিও ডেসক্ৰিপশন বক্সত আপোনালোকে লিংক পাব তাতে গৈ আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু MA in Education আৰু MCom এই দুটাত কোৰ্স ফিজ ষ্ট্ৰাকচাৰ কিমান MA in Education at fees হল 16000 per semester আৰু MComত fees হল 12000 per semester গটিকে ইয়াতে আপোনালোকে টকা দি এডমিশন ল'ব লাগিব ফ্ৰী এডমিশন নাপায় তাৰ পিছত আহিছো অনলাইন কৰাৰ লাষ্ট ডেট হল 7 আগষ্ট আৰু এডমিশনটো 9 আগষ্ট তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা মেৰিট লিষ্ট হয়তো 7 ৰ পৰা 8 তাৰিখে হয়তো প্ৰকাশ পাব 8 তাৰিখে প্ৰকাশ পালে 9 তাৰিখে এডমিশন হ'ব কিন্তু অনলাইন কৰাৰ লাষ্ট ডেট হল 7 আগষ্ট আৰু এই কলেজৰ MCom আৰু MA in Educationত অনলাইন এপ্লাই কৰি যিসকলে কৰিব তেওঁলোকে কিবা জানিবলগীয়া সুধিবলগীয়া থাকিলে ইয়াতে চাওক দুটামান কন্টাক্ট নাম্বাৰ দিয়া আছে এই দুটা কন্টাক্ট নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে এটা হল কোঅৰ্ডিনেটৰ MCom আৰু সেকেন্ড হল কোঅৰ্ডিনেটৰ MA এছামিজ সো আপোনাৰ সাবজেক্ট ওয়াইজ এই দুটা নাম্বাৰত কন্টাক্ট কৰি সুধিব পাৰে কিবা সুধিবলগীয়া থাকিলে তদুপৰি মোৰ ভিডিওৰ কমেন্ট বক্সতো আপোনালোকে সুধিব পাৰে তাতে মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিওটো যিসকলে শেষলৈকে চালে হিয়তক বহুত ধন্যবাদ জনাইছো গতিকে ভিডিওটো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ জয় অসম জয় হিন্দ